হাই ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি মই এটা সৰু ভিডিঅ' জাষ্ট অকণমান পদ্ধতি কিছুমান সৰু সুৰা ঘৰত মানুহে ভুল কৰে, সেই ভুলবিলাক অলপমান ক'বলৈ লৈছোঁ। সেইবিলাক ভুল হ'ল কি জানিবলৈ ভিডিঅ'টো চাই দিছোঁ। এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত মোবাইল চাই দিব পাৰি, মোটা লগাব পাৰি, বহুত প্ৰকাৰ লগাব পাৰি। মোবাইল দিয়ে তেনেকৈ লগাই দিলে এইটো লগাই থোৱা আছে বাৰু, এনেকৈ লগাই দিলে মোবাইল চাই এতিয়া এনেকৈ বৰ্তমান মোবাইল চাই আপুনি মোবাইল বেলেগ হঠাৎ আপোনাৰ মোবাইলত ফোন আহিব, ফোন অলপ ফোনে কৰিলে চাই ল'লে বা কোনোবা ফোন কৰিলে বা আপোনাৰ মায়ে বা মায়ে ফোন কৰিলে আপুনি পাহৰি গ'লে এতিয়া যে মোবাইল চাই দিয়ে আছে পাহৰি গ'লে মোবাইল ধৰিলে কথা পাতিলে যি কথা তাৰ লগে মোবাইলটো কথা পতাৰ ফলত আপোনাৰ হাতখন লাইন ইয়াৰ কাৰণ এটা আপোনালোকৰ আহি আছে, আপুনি ইয়াত কথা পতাৰ লগত আপোনাৰ লাভ হৈ যাব। কাণখন আপোনাৰ কাণ দিয়ে বহুত কাৰণে হৈ যাব পাৰে। এইবিলাক নোহোৱাৰ কাৰণে আপুনি তাড়াতাড়ি অফ নকৰাকৈ মই এতিয়া বৰ্তমান অফ কৰা নাই, নকৰাকৈ মই কাম দিব নালাগে। অফ নকৰাকৈ মুঠৰ কাম ফাৰ্ষ্ট অফ কৰি ল'ব, এটা ওলাই ল'ব আৰু যি কথা পাতে যিমান টাইম পাতিব পাৰে আপোনাৰ মোবাইল চাই থাকিব পাৰে, চাই থাকিলে আপুনি পিছত থাকিব আপুনি ইয়াত লৈ কিনে আপোনাৰ মোবাইল চাই নাথাকে আপুনি 1 ঘণ্টা 2 ঘণ্টা দিব নোৱাৰে। ইয়াত চাৰ্জা ওলাই আপুনি ফোনটো ধৰে তেতিয়া আপোনাৰ 1 ঘণ্টা 2 ঘণ্টা আপোনাৰ বহুত পইচা হৈ যাব পাৰে। সেইকাৰণে এইবিলাক ভুল জীৱনত নকৰিব। আৰু কিছুমান সৰু সুৰা ভুল আছে, সেইবিলাক ভুল হ'বৰ কাৰণে মই ক'ৰবাৰত যাব লাগিব। তাত থাকে ক'ৰবাৰ মানে মই কৈ দিলোঁ, ক'ৰবাৰ মানে অলপ বেলেগ পদ্ধতি মই কৈ আছোঁ। যদি জানিব বিচাৰে তো ভিডিঅ' চাই দিছোঁ তো চাই আহি যাব। তো এয়া আহি গ'লো ক'ৰবাৰত দেখিছে, এয়া ক'ৰবাৰ অলপমান ভাল নাপাব পাৰে। মটৰৰ ভুলটো কি মই জনাব বিচাৰিছিলোঁ ভিডিঅ'টো চাই থাকিব দেই। এইটো এটা মটৰৰ চুইচ, এইটো দিয়াৰ মটৰটো চলিব, কাপোৰ ধুৱে গা ধুৱে যি কৰে কৰি থাকিব পাৰিব। আপুনি ধৰি লওক ইয়াতে কাপোৰ ধুইছে বা গা ধুইছে, গা ধুই থকাৰ টাইমত বা কাপোৰ ধুই থকাত আপোনাৰ হাত দুখন জিকি থাকিব, দুখন হাত জিকি থাকিব। ইয়াত মটৰটো এনেকৈ দিব, এনেকৈ পানী ওলাব। এনেকৈ পানী ওলোৱাৰ পিছত আপোনাৰ হাত দুখন কাপোৰ ধুলে যি গা ধুলে যি কৈ থাকে এইটো আমাৰ কথা আৰু হাত দুখন জিকি থাকিব। জিকি থকাৰ ফলত তাড়াতাড়ি ঘৰত কোনোবা মাতিলে বা কোনোবা আহিলে গেটখন বন্ধ কৰা আছে খুলি দিবলৈ গ'লে এই চুইচটো অফ কৰিব লাগিব। কাৰণ মটৰটো চলি লাগিলে বেকাৰ বিল আহিব বা বিল আহিলে যদি দিব পাৰে সেইটো বেলেগ, আৰু বেকাৰ চলি লাগিব মটৰটো গৰম হৈ যাব, কিবা কানি হৈ যাব, এনে পানী ভৰ্তি হৈ যাব। যদি পানী যোৱাৰ ব্যৱস্থা নাই পানী ভৰ্তি হৈ যাব, চুইচটো বন্ধ কৰিব। হয় চুইচটো বন্ধ কৰিব, কিন্তু হাতখন সেনেকৈ জিকা আহি চুইচটো ডাইৰেক্ট মাৰি দিলে বন্ধ কৰি দিলে। জিকা হাতেদি চুইচ লাগিব নালাগে। এইটো মই তাতে কোৱা নাই, কাৰণ তাতে মই বেলেগ টাইপত কৈছোঁ, মোবাইলৰ কথা কৈছিলোঁ। জিকা হাতেদি চুইচটো ভিতৰতে লাগিব নালাগে, কাৰণ জিকা হাতে লাৰিলে কাৰেণ্ট ইয়াত পাই থাকে। হাতত আমাৰ পানীৰে কাৰেণ্টটো হয়, কাৰেণ্টেৰে পানীটো হয়, কাৰণ লাইনত কাৰেণ্টত পানী লাগে। সেয়েহে পানীৰে যদি এইটো চুইচ বন্ধ কৰি দিয়ে বা দিয়া বন্ধ এটাই কথা, একে কথা, দিলেও জিকা হাতেৰে দিলেও শ্বৰ্ট কৰিব, আনি দিলে শ্বৰ্ট কৰিব। শ্বৰ্ট কেতিয়াবা নকৰিব পাৰে, কেতিয়াবা কৰে, কিন্তু জিকা হাতেদি চুইচ দিব নালাগে আৰু চুইচ অফ অন কৰিব নালাগে। যদি চুইচ অন অফ কৰে হঠাৎ কেতিয়াবা শ্বৰ্ট কৰিলে কোনো মানুহ নহ'লে তেতিয়া কি অৱস্থা হ'ব সেইটো পিছত গম পাব। কিন্তু নিজে জানিব কি বস্তু ভুলতে এইবিলাক কাম নকৰিব। হাতখন মুচি ল'ব, কাপোৰ এখন তাতে থৈ দিব লাগে, কাপোৰ থৈ দিবই থাকে সকলোৰে কাপোৰ, তো হাতখন মুচি ল'ব, হাতখন মুচি পেলাই চুইচটো অফ কৰিব, কোনোবা আহিলে দৰ্জাখন খুলি দিব। এইখিনিয়ে। আৰু যদি কিবা জানিব বিচাৰে কমেণ্ট বক্সত জনাব, তো মই জনাই দিব পাৰিম। যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। নমস্কাৰ।